কি ফটোশ্বুট চলি আছে নেকি? ওয়াও বঢ়িয়া। ঈদ মুবাৰক। ধুনীয়া লগা হৈছে দুয়োকে। হেল্ল' এভৰিৱান, গুড মৰ্ণিং আৰু ঈদৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে যিহেতুকে এমাহ জোৰা আমি ৰোজা ৰাখিলোঁ আৰু এতিয়া ৰোজাৰ অন্তত ঈদ আহিছে, গতিকে আজি ঈদৰ দিনা ৰাতিপুৱা মই এয়া তেল পিঠা বনাই আছোঁ। আৰু লগতে কেকটো ৰাতি যোৱা ভিডিঅ'টোত দেখা পালে আপোনালোকে কেক বনোৱা হৈ গ'ল। আৰু এয়া মই পিঠা বনাবৰ কাৰণে ৰেডি হৈছোঁ। গতিকে অকণমান চেৱাই বনাওঁ, যিহেতুকে মিঠা বস্তু খাই মানে নামাজ পঢ়িব যাব লাগে। গতিকে মই এয়া গোটেইখিনি ৰেডি কৰি আপোনালোকক লগ পাই আছোঁ। আৰু আনফালে মই চেৱাইখিনি এয়া ৰেডি কৰি আছোঁ। আৰু এয়া চেৱাইত দিছোঁ মিল্ক মেড, দিবচোন আপোনালোকে, খুব সোৱাদ হয়। আৰু ইয়াতে দিছোঁ মই তেজপাত আৰু ইলাইচি, আৰু এইফালে এইখিনি ঘিত ভজা চেৱাই, গতিকে এইখিনিও দি দিলোঁ। আৰু এইখিনি মই এক্সট্ৰা কৰি ভাজি লোৱা নাই, যিহেতুকে ভজাই আছে। আৰু এইফালে মোৰ চেৱাইখিনি ৰেডিও হৈ গ'ল। আৰু ৰোজাৰ মাহত যিহেতুকে বহুতেই ৰেচিপি দিছোঁ, আৰু আজি ঈদৰ দিনা ইমান ৰেচিপি দি নাথাকোঁ। গতিকে আজিৰ দিনটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জিন্তু ববি ব্লগলৈ। আৰু আপোনালোকে যিসকলে প্ৰথমবাৰৰ কাৰণে চাই আছে, আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব। ঈদ মুবাৰক বাবা। ঈদ মুবাৰক। আৰু আজি নামাজ কেইটাৰ পৰা আছে? 8:30। 8:30 পৰা। আৰু আমাৰ বাবু ধুনীয়াকৈ থিয়াই দিয়াচোন একবাৰ। এয়া সুন্দৰ লুক, খুব ধুনীয়া কুৰ্তা, ধুনীয়া লগা হৈছে দিয়া। চবকে ঈদ মুবাৰক দিছা ন? ঈদ মুবাৰক। ঈদ মুবাৰক। ধুনীয়া। সেইখিনি সময় বহুত সোনকালে। ধুনীয়া লগা হৈছে দুয়োকে, ভাল লাগছে বাবুটো। এয়া 8টা বাজিল ঈদৰ। সকলোলৈ শুভেচ্ছা আৰু এবাৰ সকলোৰে শুভেচ্ছা দিলোঁ আৰু ঈদৰ। ঈদ মুবাৰক। আমি এতিয়া যাব ওলাইছোঁ নামাজ পঢ়িব। 8:30 যাম, যাওঁৱেই আৰু দেৰি হয়। এয়া আহি লগ পাই আছোঁ আৰু তাতে এবাৰ দেখাম পাৰিলে নহয়, আমাৰ ঈদগাহখন একবাৰ দেখাম পাৰিলে। ঠিক আছে, যাই আমি লগ পাই আছোঁ আৰু সকলোৱে যাতে নামাজটো ভালদৰে পঢ়ে, দোৱা কৰিব ইনশাআল্লাহ। বতৰ ধুনীয়া, সমগ্ৰ দেশবাসীৰ কাৰণে দোৱা কৰিম আৰু। ঠিক আছে, তাত দেখাই আছোঁ। দে যাওকতো ন বাবা। বোলো মাজে থাকক। ঈদ মুবাৰক। ঈদ মুবাৰক। এইফালে এহেঁত সকলো গ'ল। আমি যিসকলে কষ্ট কৰিছোঁ আৰু খাইছোঁ, কষ্ট উঠাইছোঁ, সেইসকলে আমি যাতে এইটো আশা কৰি কিনাই, আমি যাতে এইটো উম্মিদ কৰি কিনাই এই ঈদগাহ ময়দানত। আৰু গাইজ এতিয়া আহিছোঁ কিটচেনত। আৰু কিটচেনত যিহেতুকে বহুত বেছি কাম থাকে, গতিকে এইফালে আহিছোঁ। এয়া মই পিঁয়াজখিনি কাটি ৰেডি কৰিলোঁ আৰু পেষ্ট বনাই দিছোঁ। এতিয়া বৌ ৰোষ্টৰ কাৰণে এয়া
প্ৰিপাৰেশ্যন আৰম্ভ কৰিছে যিহেতুকে আমি ৰাতিতে মাংসখিনি ফ্ৰাই কৰি ৰাখিছোঁ এতিয়া ৰোষ্টৰ কাৰণে এয়া ৰেডি হৈছে গতিকে আপোনালোকক যিমানখিনি পাৰোঁ সিমান দেখুৱাব চেষ্টা কৰিছোঁ ব্যস্ততাৰ মাজত হ'লেও যিহেতুকে এইটো ভিডিঅ' মই যেতিয়া মানে ঈদৰ পিছত চাম ভিডিঅ'টো আচলতে ঈদৰ পিছতে যাব কিন্তু মাজে মাজে চালে মানে মনটো ভাল লাগিব গতিকে মোৰ ইউটিউব চেনেলত সাঁচি ৰাখিলোঁ ভিডিঅ'টি আৰু আপোনালোকে কেনেকুৱা পালে প্লিজ জনাব প্ৰায় এয়া এঘণ্টা মূৰত আমাৰ ৰোষ্ট ৰেডি হৈ গ'ল আৰু এতিয়া দিছোঁ একেবাৰে শেষত চচ টমেটো চচ গতিকে এয়া দিয়াৰ পিছত হৈ গ'ল আৰু ৰোষ্ট ইফালে বনাই আছোঁ পোলাও আৰু ইফালে লোকেল চিকেন মাৰ কাৰণে যিহেতুকে ব্ৰইলাৰৰ মাংসও নাখায় আৰু এইফালে খাচীৰ মাংসও নাখায় আৰু মই এয়া প্ৰেছাৰ কুকাৰত বনাই আছোঁ আৰু ডাঙৰ চচপেন এটাত থৈ আছোঁ যিহেতুকে পোলাও বেছি গতিকে এনেকুৱাকৈ থ'লে খুব ধুনীয়া হয় এটা এটা হৈ থাকে গতিকে ইয়াতে মই থৈ আছোঁ আৰু ইফালে আপোনালোকক দেখুৱাই দিছোঁ ৰোষ্টৰ কালাৰটো চাওকচোন ইমান ধুনীয়া হৈছে আৰু আনফালে লোকেল চিকেনো ৰেডি হৈ গ'ল যিকোনো উৎসৱতে মানে আমাৰ মাইকী মানুহখিনিৰ বহুত বেছিয়ে কষ্ট হয় বিহুৱে হওক পূজাই হওক ঈদে হওক মুঠতে কষ্টৰ সীমা নাই কিন্তু এটা কথা কওঁ তাৰ মাজতে কিন্তু আনন্দৰ কথাটো ক'ব লাগিব বহুত বেছি আনন্দ লাগে যেতিয়া মানে ৰন্ধা বঢ়াখিনি কৰি সকলোকে খুৱাব পাৰোঁ সেইটো এটা মনৰ শান্তি গতিকে এয়া আৰু ঈদত কষ্ট হ'লেও কষ্ট হোৱা যেন অনুভৱ নহয় তাৰ মাজতে আৰু ল'ৰাকেইটাই বেয়া পাব নহয় গতিকে তেওঁলোকৰো বহুত কষ্ট তেওঁলোকেনো আনি নিদিলে আমি ক'ৰ পৰা বনাম হয়নে নহয় আৰু আজি কেৰাহীতে মিক্স দালি বনাইছোঁ গতিকে ইয়াতে বহুত কেইবিধ দালি আছে বুটৰ ৰহৰ মচুৰ মুগ সকলোখিনি মিক্স বহুত বেছি সোৱাদ হৈছিল দালিখন যিহেতুকে কেৰাহীতে বনাইছোঁ কুকাৰত বনোৱাত কৰি বহুত বেছি সোৱাদ হয় বিচনা পাৰিলোঁ আৰু এতিয়া মানে শুই আছোঁ এনেকুৱা মাথা বিষাইছে গতিকে মাথাৰ বিষত ৰক্ষা নাই আৰু অলপ ৰেষ্ট লৈ চৰাইহঁতসকলে ঈদ খাব গ'ল গতিকে আপোনালোকক দেখুৱাই থাকিম অলপ মুহূৰ্ত যিহেতুকে আজিৰ দিনটো খুবেই ব্যস্ত আৰু ইমান ভিডিঅ' কৰিব পৰা নাই অলপ দেখুৱাম আৰু ঠিক আছে আৰু মই মেহেন্দি লগাইছিলোঁ যে এয়া কেনেকুৱা হৈছে জনাব আৰু গাইজ যেনেকুৱাকৈ সুন্দৰকৈ বিচনা পাতি পাৰি ৰেডি কৰিলোঁ আমাৰ ঘৰৰ এইখিনি কামখিনি কৰি ৰেডি কৰিলোঁ যিহেতুকে আলহী আহিব আৰু ঈদ বুলি যিহেতুকে নতুন বিচনা চাদৰ পাৰিবই লাগে ভাল লাগে কিবা এটা মনটো আৰু এইফালে নতুন ড্ৰেছ সকলোৱে পিন্ধে আৰু এইটো মই চিম্পুল কুৰ্তা এটা পিন্ধি লৈছোঁ যিহেতুকে বহুত বেছি মাথাটো বিষাই আছে ভাল ড্ৰেছ আছে পিন্ধিবৰ মন নাই মানে গতিকে লগ পাম আপোনালোকক সকলোকে মাত ভাঙিয়ে আছে মই ভালে পোৱা নাই আৰু আজি তাতে মাথাৰ বিষ কি ফটোশ্বুট চলি আছে নেকি ৱাও বঢ়িয়া দে চব ফটো তোলাত ব্যস্ত চেলফি মাৰি আছে আৰু এতিয়া মই চেলফি মাৰি দিওঁ ফটো ঠিক আছে এতিয়া ভিডিঅ'টো কৰবা আৰু গাইজ ওপৰত ফটো উঠি আহিলোঁ আৰু এইফালে চিধা আহিছোঁ মাৰ ৰুমত আমি গোটেইকেইটা এয়া চাওকচোন ফূৰ্তি কৰি আছোঁ সুন্দৰ বতাহ দি আছে ধুনীয়া বতাহ দি আছে অলপ বতাহ খাই আছোঁ আৰু আলহীক অপেক্ষা কৰি আছোঁ আহিব আৰু আলহী গতিকে সেয়া আৰু বাকী কি হ'ব ঈদৰ ঈদ গ'লে লাহে লাহে নামাজ আধা গ'ল আধা মানুহবিলাক আহিব আছে আলহী আহিব আছে আৰু অলপ আহিলে তাৰ আৰু আহিব আছে কৰি আছোঁ যিহেতুকে প্ৰত্যেকবাৰে ইচ্ছা কৰোঁ মায়ে নিমিলে এইবাৰ মানে ভাবিলোঁ ফটো উঠোকে গ'ল গতিকে উঠিলোঁ ফটো উঠি আছোঁ দেখাই পাই অলপ ৰেষ্ট লৈছোঁ আৰু ফটো উঠি আছোঁ ভিডিঅ' কৰি আছোঁ আজি ঈদৰ দিনটো ধুনীয়াকৈ মোৰ ইউটিউব চেনেলত সাঁচি ৰাখিম আৰু ইউটিউব চেনেলত সাঁচি ৰাখিম আৰু মানে আজিৰে ঈদৰ এই স্মৃতিবিলাক সেই হয় পিছত চাই ভাল লাগে বছৰত আহে এটা ভাল লাগে আৰু এবাৰে আহে ঠিক আছে দিয়ক আৰু দেখাই আছোঁ আজি ধুনীয়া এটা বতৰ খুব সুন্দৰ পৰিৱেশ আশা কৰোঁ সকলোৰে ভাল গ'ল ঈদটো মানে সেয়াই আৰু
চবেই লগ হৈছে আৰু নিজৰ মানুহবিলাকে ভাল লাগে আৰু আজিৰ দিনটোত এইটোৱে আৰু বিচাৰোঁ আৰু বেলেগ নাই চবেই লগ হ'ব লাগে সুখ শান্তিৰে থাকিব লাগে মাত কথা পাতিব লাগে আদান প্ৰদান এই আৰু ভাল লাগে অহা যোৱা কৰিব লাগে এইবিলাকেই আৰু ঠিক আছে লগ পাই আছোঁ এই আৰু কি ক'ম ঈদ বুলি সকলোকে আকৌ এবাৰ ঈদৰ শুভেচ্ছা দিলোঁ এই আৰু সকলোৰে ভাল হওক শান্তি হওক এইটোৱে আমাৰ আলহী ঈদ মুবাৰক দিয়া আমাৰ বাবুহঁত আহিল কি বাবা কি হ'ল তোমাৰ ঈদ মুবাৰক দিয়া সকলোকে দিয়া লাজ লাগি আছে অ' পেহাৰ কলা দিছি লাজ লাগি আছে আমাৰ গুণো আহিছে এতিয়া মই ধুনীয়াকৈ খোৱা যোগাৰ দিম Abba Eid Mubarak. Eid Mubarak. Adnan Haidia. তুমি ব্লক কৰা আপুনি আমাৰ কোনো বিধি সময় নাই যোৱা মাজতো আপোনাৰ স্কুটি লৈ গৈছে যোৱা বাই 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 যিকোনো উৎসৱ আহিলে এইকাৰণে ভাল লাগে মানে নিজৰ নিজৰ মানুহখিনি লগ হোৱা যায় আৰু এয়া আহিল মামা জেঠীমাহঁতৰ ভাইজান তাৰপিছত এইফালে বৌহঁতৰ আব্বা এইফালে বাইদেউ আমি গোটেইকেইটা লগ হৈ এনেকুৱাকৈ বহি আছোঁ খুব ভাল লাগে আৰু এইফালে মাইনা আমাৰ মোৰ ভাগিন আৰু এইফালে এখেতৰো বন্ধু কেইজনমান আহিছিল কিন্তু ভিডিঅ'ত দেখুওৱা নহ'ল যিহেতুকে ব্যস্ত হৈ আছোঁ মুঠতে এনেকুৱাকৈ ঈদৰ দিনটো খুব সুন্দৰকৈ পাৰ হ'ল আৰু আপোনালোকক ভিডিঅ'টো আচলতে অহাকালিয়ে দিব পাৰিম আজি মই এডিটিং কৰি আছোঁ এইটো কেনেকৈ হ'ল আজি Yeah, fantastic. Nama poliso, khaiso, poliso. আৰু সকলোকে ঈদ মুবাৰক দিয়া Eid Mubarak, guys. বহাতে ঈদ মুবাৰক দিয়া গোটেইকেইটা ঈদ মুবাৰক ভিডিঅ' কৰিছোঁ তুমি তাতে যোৱা ঈদ মুবাৰক দিয়া যোৱা দিয়া তিনিও কোৱা বাবা হা কি এতিয়া কৰি আছোঁ দিয়া ঈদ মুবাৰক দিয়া আমাৰ নিয়ালৈকে এইটো ঈদ মুবাৰক তিনিও দিয়া একেলগে দিয়া আমাৰ এই নিয়ালাতে মাত্ৰ আহিবলৈ ভাগিন এইটো মোৰ টিকলু না আমাৰ এই পাৰমিশ্যন আপোনালোকে এনজয় কৰক আসসালামু আলাইকুম বঢ়িয়া ঈদ মুবাৰক ঈদ মুবাৰক বাই বাই